হেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি বহুত দিনৰ মূৰত এটা ভ্লগ দিম বুলি আহিলোঁ কি ভ্লগ চাওঁ হয়নে আৰু এটা কথা ভিডিঅ'টোলৈ যোৱাৰ আগতে মই এটা কথা কৈ থওঁ যিয়ে মোৰ মানে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰা নাই তো মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিব প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হয়নে আহক তো বন্ধু বান্ধৱীসকল যিহেতু আজি মাঘৰ বিহু মানে ভোগালী বিহু গতিকেতো ভোগ কৰিবই লাগিব হয়নে নহয় তো আজিনো আমি মাঘ বিহুত কি কৰিম সেই বিষয়ে অলপমান চাওঁ হয়নে নহয় তো আৰু গতিকে বজাৰত যোৱা নাই বজাৰত নাযাওঁ কিন্তু মানে খালত মাছ আছে তাৰ পৰা মাৰিব আৰু ইপিনে আপোনাৰ মাংসৰো অৰ্ডাৰ দিছে গতিকে ভাবিছোঁ আৰু ঘৰতে ভোগালী বিহু উদযাপন কৰোঁ চাওঁ কি হয় হয়নে নহয় আজি আৰু মানে যোৱা নাই ক'তো ওলাই যোৱা নাই আৰু গাইজ ভোগালী বিহু উপলক্ষে আপোনালোকক মানে মোৰ ফালৰ পৰা আৰু অসমবাসী ৰাইজলৈ অলেখ শুভকামনা যাচিলোঁ আপোনালোকেও ভোগালী বিহু উৎসৱ পালন কৰক আৰু কি ক'ম যিহেতু চৰকাৰৰ নতুন এছঅ'পি ওলাইছে ভোগালী বিহু সম্পৰ্কে তো অলপমান যিহেতু কৰোণাৰ কাল গতিকে আপোনালোকে অলপমান সাৱধানে চলি থাকক এয়াই আৰু তো আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু প্ৰথমে ক'ত যাওঁ চাওঁ আহক তো গাইজ যিহেতু আজি মাঘৰ বিহু গতিকে আজি মুনু বাহঁতৰনো কি আনিছে মই এতিয়া মুনু বাহঁতৰ তাত যাম আৰু তাত কিনো আনিছে চাওঁ যিহেতু মাছ মাংসৰ যোগাৰ হয়নে নহয় কি আনিছে আজি চাওঁ তো আহক মোৰ লগত যাওঁ গাইজ মই যাই আছোঁ এতিয়া মুনু বাহঁতৰ তাত কিনো আছে চাওঁ এয়া গা পা ধুই লৈছোঁ গা পা ধুই যাই আছোঁ এতিয়া চাওঁ কি আছে আজি হয়নে নহয় এতিয়া যাওঁ যাই আছোঁ আৰু এটা বস্তু চাওক আপোনালোকক দেখুৱাওঁ মই আমাৰ এইটো মঠ বনাইছে মঠ আৰু এয়া চাওক আমাৰ এইটো কালু হয় কালু আমি ইয়াক কালু বুলি মাতোঁ এয়া চাইছোঁ মুখখন চাওক ইয়াৰ বাপৰে বাপ গোটেই মুখখনতে তাৰ দেখিছেনে গোটেই মুখখনতে খাইছে গোটেই মুখখনতে লগাইছে কালু হয় ইয়া কালু আমাৰ কালু এয়া চাওক এইটো আমাৰ মদ বনাইছে দেখিছেনে কি ধুনীয়া একদম পূৰা একদম কালিয়ে ফিনিছ কৰি দিছে এইটো মদ বনাইছে মই এতিয়া আহিছোঁ মুনু বাহঁতৰ ঘৰত আৰু এয়া চাওক মুনু বাহঁতে ইয়াতে এটা খুৰী আমি আজি ইহঁতৰ কি আনিছে চাওঁ এয়া এতিয়া মাছ বেপাৰী ৰখিয়ে আছে এয়া মাছ আনিছে চাওক কি ডাঙৰ ডাঙৰ মাছ দেখিছেনে ইহঁতৰ তাত কি ডাঙৰ ডাঙৰ মাছ আনিছে খুলি দিয়া এইখন খুলি দিয়া চাওঁ কি চাওঁ কি মাছ আছে ইয়াতে চাওক খুলিব বোলে নৰি কি ডাঙৰ ডাঙৰ মাছ দেখিছি এতিয়া কি আছেনো কি আছে কি আছে বেক কৰি দেখি আছোঁ ই বেক কৰি দেখাব কৈছে গতিকে বেক কৰি দেখি আছোঁ আৰু এয়া চাওক কি ডাঙৰ ডাঙৰ মাছ দেখিছে এইবিলাক কি ডাঙৰ ডাঙৰ মাছ কি ডাঙৰ ডাঙৰ মাছ দেখিছে এইবিলাক বিৰাট ডাঙৰ ডাঙৰ মাছ আনিছে ইহঁতৰ এই মাছ চাওক মাছ তাতে আৰু মাছ বাচি আছে ক'ত মাছ বাচি আছে ইয়াতে মাছ বাচি দিছে ইয়াতে আৰু মাছ আছে মাম এয়া মাছ কাটি আছে ইয়াতে মাছ কাটি আছে তুমি নিকিনিবা নালাগে কিন্তু তুমি মাছ কাটি আছে Jalan deh, kamu biar aku. Jalan deh, kamu jalan lagi ke Majalah Kuno. Jalan. Oh, di mana? Oh, di mana? Di mana? Di sana udah deh. Ini ada halal sih. Coba.
একবাৰ ডাউকি খোজি চবেই পুৰা ডাউকি খোজি মই নাখাওঁ মই নাখাওঁ আৰু এয়া চাওক বৰদেউতাই মাছ উলিয়াই আছে বৰদেউতাই মাছ কিনি আনিছি এয়া মাছ বৰদেউতাইও কিনি আনিছি মাছ চিলভাৰ ন চিলভাৰ মাছ আৰু শ'ল মাছ কিমান আছে ইয়াতে অঁ আচ্ছা তে দাম হৈছে পাৰ কি আছে পাৰ 300 নহয় 300 পাৰ দাম হ'ব অঁ চিলভাৰ তো চাওক এয়া বৰদেউতাই মাছ কাটি আনিছে নলবাৰীৰ পৰাই ইয়াতে দুটা মিক্স হৈ আছে চাওক এয়া আমাৰ বাঘৰ বিহু হিচাপে আমাৰ মাছ মাৰি আছে দেউতা এয়া মাছ মাৰি আছে মাছ পাইছে আৰু মাছ মাৰি আছে পুৰা মাছ মাৰি আছে খাল মাছ মাৰি আছে আৰু এয়া পাইছে এয়া আৰু এয়া কমন কাৰ্প এইটো মোৰ মাছ এইটো মোৰ পাইছে কমন কাৰ্প মাছ এইটো আৰু এয়া মাছ শীতল মাছ এটা মাছ পাইছে এতিয়া মানে হেৰিত যাম সৰবাহঁতৰ তাত যাই আহোঁ প্ৰথমে মানে সৰবাহঁতৰ তাত যাম যাই পেলাই চাম এতিয়া কি ৰান্ধি আছে আৰু তাৰপিছত বুধবাহঁতৰ তাত যাম আৰু আমাৰতো পিছত দেখুৱাম আৰু মই এতিয়া আহি পালোঁ আমাৰ সৰবাহঁতৰ ঘৰ এয়া সৰবাহঁতৰ শুই ফোনত কথা পাতি আছে এয়া আঞ্জা ৰান্ধি আছে কিহৰ আঞ্জা মাংস তৰকাৰী অঁ মাংস তৰকাৰী ৰান্ধি আছে দেখিছেনে চাওক আজি চৌকাত ৰন্ধা মজাই বেলেগ ডলি বাই বিলাহী থৈ দিছে পুৰা ৰান্ধি আছে ভোগালী বিহুৰ শুভেচ্ছা দে ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈ থাকিল ভোগালী বিহুৰ শুভেচ্ছা দিলে এতিয়া আমি আৰু এফালে যাওঁ হয়নে নহয় আৰু এতিয়া মুনুবাহঁতৰ ঘৰত আছোঁ এইটো ভিনদেউ এতিয়া আমি খানা খাব আন্ধাৰত মুখখন দেখা পোৱা নাই এতিয়া চাওঁ কি হয় ভোগালী বিহুৰ শুভেচ্ছা দাও ভোগালী বিহুৰ শুভেচ্ছা দাও ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিল ডাঙৰ মাত্ৰ একবাৰ অঁ তো এতিয়া আমি মুনুবাহঁতৰ ঘৰত চাওঁ কি কৰি আছে হয়নে নহয় আহক মুনুবাহঁতৰ ঘৰত চাওঁ মাছে ৰান্ধি আছে নে মাংসই ৰান্ধি আছে চাওঁ এয়া মুনুবাই এয়া মাংস ৰান্ধি আছে পুৰা একদম জেকেট পিন্ধি এয়া মাংস ৰান্ধি আছে পুৰা একদম চাওক পুৰা মাংস বঢ়িয়া বনাইছে বা বেলেগ মাংস ৰান্ধি আছে চাওক এয়া আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই দিওঁ চাওক ধুনীয়াকৈ মাংস ৰান্ধি আছে চাওক কিহৰ মাংস এইটো চিকেন না মটন মটন না চিকেন এইটো পঠাৰ মাংস হয় এইটো ৰান্ধি আছে গাহৰিটো নহয় মুৰ্গীও নহয় পঠাৰ মাংস মাছ হ'ল না মাছ হ'ব এয়া দি দিলে তিন ঘৰ আছে তিন ঘৰ মানে খুৰীহঁতৰ ঘৰ মোবাইল সেইফালে আছে আৰু তো মুনুবা ভোগালী বিহু অসমবাসী ৰাইজক কি ক'ব শুভেচ্ছা কিবা এটা দিয়া তাই বোলে শুভেচ্ছা নিদিয়ে বৰমাৰ পৰাই চাউল বেছি একদম পুৰা ভাতত বনাব কোনোবা হাতৰ ৰবি ফুৰাই জুই পৰি আছে জুই এই জুইকুৰা নোপোৱালে নহয় আৰু জুই খুৱাবই তো এইপিনে আহিছোঁ এইপিনে জানমণিহঁতৰ ঘৰ আৰু জানমণি খুৰী নাই খুৰী এটা নাই কিবা মাছ চাছ ভাজি থৈছে সেই মাছ আৰু এই বাংনা আমি বাংনা বুলি কওঁ বেঙুনা আৰু সেয়া মাংস এয়া মাংস ৰান্ধিছে এয়া বা কি ৰান্ধিছে মই নাজানো কি ৰান্ধিছে এই বাংলা ভাজিছিল এই কি দা মাছৰ আঞ্জা হ'ব তাতে এতে মাছৰ আঞ্জা হ'ব তাকেইতো তে হেৰি ভালক উতলি থাকক হয়নে নহয়
তো মই নাখাওঁ মই মাছ নাখাওঁ আৰু এতিয়া মই আহিলোঁ গুৰুহাটৰ তাত গুৰুহাটে ঘুমে আছে পুৰা একদম কম্বলৰ তলত ভাত চাবলৈ হৈ গৈছে আৰু এতিয়া ঘুমে আছে পুৰা কম্বলৰ কালাৰে আৰু চুৱেটাৰৰ কালাৰে আৰু মাকৰ উৰা বস্তাই পুৰা মিলি গৈছে তিনিওটা মিলি গৈছে চাওক মিলে ঘুমাই ইয়াতে মোকে দেখো তই হাঁহি চাকচোন হাঁহি বাপৰে ভোগালী বিহু বেচে দেই হেপী বিহু আৰু জান আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা যাচিলোঁ হেপী বিহু তো এয়া আৰু চাওক টিভি চাই আছে পুৰা ভোগালী বিহু উপভোগ কৰি আছে এয়া ভোগালী বিহু উপভোগ ৰাজ্যবাসী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে চাওক এয়া তো এতিয়া মই আমাৰ ঘৰত দেখাম আমাৰ ঘৰত দেখাই নাই ৰান্ধিছে এয়া মাছ আমাৰ এয়া মাছ ৰান্ধিছে আৰু আপোনাৰ এয়া চাওক আমাৰ ইয়াতে এয়া ফুলকবি আলু আৰু এয়া বিলাহী পিঁয়াজ এইবোৰ আছে আৰু আলু চালু এইবোৰ কাটি আছে মায়ে যোগাৰ কৰি আছে তো মই এইখিনি ৰান্ধিম আৰু তো মায়ে তাত ৰান্ধিছে মাংস মাংস ৰন্ধাৰ ভিডিঅ'টো মই দেখা নাই হোৱাৰ পিছতে দেখুৱাব পাৰিম আৰু তো ৰন্ধাৰ পিছত অলপ সময়ৰ পিছত আৰু আহি আছোঁ মই এয়া আমাৰ পাৰৰ মাংস এয়া মই খাম পাৰৰ মাংস আৰু এইপিনে পাঠাৰ মাংস আছে এয়া পাঠাৰ মাংস আমাৰ এয়া বনাব এয়া পাঠাৰ মাংস আৰু এয়া ৰেডি হৈ আছে তো এয়াই আমাৰ ভোগালী জলপান বুলিয়ে কৈছোঁ বাৰু কি ক'ম আজিতো ভোগালী বিহু যিহেতু আজি আৰু বনাই থাকিব আৰু এনে নহয় ৰাতি 12 বাজি যাব তো এয়া ঠাণ্ডাতে এইবোৰ উৰি লৈছোঁ তো আজিতো ভিডিঅ'টো মোৰ কেনে লাগিল আপোনালোকে মোক জনাব চাই পেলাই কেনেকুৱা লাগিল মোক জনাব যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু কি ক'ম আৰুতো কৈছোঁৱে প্ৰথমতে হয়নে নহয় গতিকে মোৰ ফালৰ পৰাই মাঘ বিহুৰ শুভেচ্ছা থাকিল আপোনালোকলৈ তো আজিলৈ ইমানেই বাই বাই টাটা